Hello everyone, welcome back to my YouTube channel. So আমি এটা যাবলৈ ওলাইছো জাখু টেম্পল। তো আমাৰ টেক্সখন হৈছে এইখনে আমি ভাড়া কৰি লৈছো। তো এইখনত যাম জাখু টেম্পল চাই থাকিব আৰু তো গাইস এতিয়া পালোৱে আৰু জাখু টেম্পল আৰু ইয়াৰ পৰা মানে গাড়ী নাযায় ওপৰত ইনি খোজকাঢ়ি যাব লাগিব। তো চাই থাকক ভিডিঅ'টো এতিয়া খোজকাঢ়ি যাওঁ বহুতখিনি উঠিব লাগিব ওপৰত। তো চাই থাকক ভিডিঅ'টো। এইটো চেৰিৰে ওপৰ যাব লাগিব। তো এনেকৈ খোজকাঢ়ি হৈ আছো ওপৰলৈকে। তো গাইস এইটো হৈছে মন্দিৰৰ গেট। চাওক ইমান ধুনীয়াকৈ বনাইছে আৰু এইটো নতুনকৈ মন্দিৰটো কাম আৰম্ভ কৰি আছে। তো গাইস দেখিছে এইটো বান্দৰ বহুত আছে, বান্দৰৰ পৰা বহুত সাৱধান। মোবাইল বেগ কাঢ়ি লৈ দৌৰিব। তো গাইস এনেকৈ যাব পাৰি। একফালে চেৰি আছে, এইটোফালে চেৰি আছে আৰু এইটোফালে এনেকুৱা। আপোনালোকে যোনটো ফালে যায় যাব পাৰে, চেৰিতেও যাব পাৰে আৰু ইফালে এইটো চাইডে যাব পাৰে। তো এনেকৈ খোজকাঢ়ি গৈ আছো। আৰু ইয়াতে চাইনবোৰ্ড লিখাই আছে যে বান্দৰৰ পৰা সাৱধান। বান্দৰে তাৰমানে মোবাইলো নিব পাৰে, বেগ মানে কাঢ়ি লৈ গুচি যায়, সেইকাৰণে সাৱধান। এইটো বান্দৰ বহি আছে। এইটো দেখিছে গাইছ কি ধুনীয়াকৈ বহি আছে, শান্ত শিষ্ট হৈ। দে ইয়াক ডিষ্টাৰ্ব নিদিওঁ আৰু। এনেকৈ গৈ আছো, বহুতখিনি উঠিব লাগে, তো ভাগৰ লাগে। আৰু এই পৰা চিমলা চহৰখন চাওক, ধুনীয়াকৈ দেখা পায় মস্তি ভিউ। এইটো চব টোপনি মাৰি আছে বান্দৰে। বতৰ বেয়া, কি কৰিব। গাৰ্লফ্ৰেণ্ডো নাই বোধহয়, অকলে আছে এলন বেচেৰা, টোপনি মাৰি আছে দে আৰু। বহি আছে এনেকৈ পালোৱে আৰু। এইটো হৈছে হনুমানৰ মূৰ্তি। চাওক গাইছ কিমান ওখ, প্ৰকাণ্ড। মূৰ্তিটো 108 ফুট ওখ। তো ইয়াতে মানে তো ইয়াৰ এটা কথা আছে, মানে যেতিয়া মানে ৰামায়ণৰ লক্ষ্মণে যেতিয়া শক্তিশালত পৰিছিল তেতিয়া হনুমানে সঞ্জীৱনী বুটি নিবৰ বাবে
মানে উৰি আহোঁতে ইয়াতে ৰখিছিল। তো ইয়াতে এজন ৰখি আছিল সেই সময়ত। তো ঋষিজনে সুধিছিল সঞ্জীৱনী বুটিৰ বিষয়ে। তো সেইকাৰণে ইয়াতে নামিছিল। তো নামোতে ইয়াতে সেনেকৈ মানুহবিলাকে মানে ইয়াতে পূজা কৰা কৰিছে। তো এইটো হৈছে 108 ফুট হনুমান। তো গাইছ চাওক ইমান ডাঙৰ পৰিখানে চাওক গাইছ এটা আঙুলিয়ে কিমান ডাঙৰ প্ৰকাণ্ড ডাঙৰ চাওক গাইছ চাওক গাইছ কিমান ডাঙৰ এইফালে আছে মন্দিৰ এইফালে সেৱা কৰিব পাৰে ঠাই কিন্তু বঢ়িয়া পৰিষ্কাৰ বহুত ধুনীয়াকৈ ৰাখিছে একদম পৰিষ্কাৰ হৈ আছে তো অলপ পিছফালৰ ফালে ঘূৰিব পৰা ঠাই আছে মানে পাৰ্ক টাইপৰ ধুনীয়া পৰিৱেশ এয়া চাওক বহুত ধুনীয়া পৰিৱেশ তো অলপ ইফালে ঘূৰিব পাৰে তো মই অলপ ঘূৰি লওঁ আহিছোঁ যিহেতুকে চাই লওঁ বৰষুণ গ'ল আগতে সেইকাৰণে পুৰা বতৰ এনেকুৱা হৈ আছে ভিজা ভিজা হৈছে তো ধুনীয়া পৰিৱেশ বহুত ভাল লাগে আহি তো এক পাক মাৰি দিওঁ আৰু আহিছোঁ যিহেতুকে ইয়াতে অলপ বহি আৰাম ল'ব পাৰে এতিয়া বহি থাকিব সময় নাই কাৰণ বহুত জেগা চাব আছে
তো ভিডিঅ'বোৰ চাই থাকিব এইখিনি ফটো উঠিবৰ বাবে বহুত ধুনীয়া ঠাই হয় বহুত ধুনীয়া ঠাই ফটো উঠিব পাৰে ইয়াতে ওয়াও কি মজা ঠাই চাওক গাইস পৰিবেশ কিন্তু একদম পৰিষ্কাৰ বহুত ধুনীয়া এটা ফটো উঠি আছে বিলাক এই যে সৰু বান্দৰটো যে আছে এইটোৰ এখন হাত নাই কি বা হৈছে কেনেকৈ বা চিঙি গৈছে না কি না এখন হাত নাই ভাল লাগিলে ঘূৰি কিনে একপাক ঘূৰি দিলোঁ বহুত ধুনীয়া পৰিৱেশ গাইস জাখু টেম্পল চাই আহিলোঁ তো কেনেকুৱা লাগিলে ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'বোৰ চাই থাকিব